Hello everyone, welcome back to my channel. আশা কৰিছো সকলো ভালে আছে। আমি আজি ওলালো ফুকেটৰ পৰা ক্ৰাবিলে যাবলৈ ওলালো। এফালে ৰাস্তাতে ইমান ধুনীয়া বিচ এখন দেখিলো, সাগৰখন দেখি আমি বোলো ৰৈ দিওঁ ইয়াতে। আৰু এফালে ফটো সেশন চলি আছে, হিৰো হিৰোইনৰ ফটোশুট চলি আছে। হি কৈ দিছে হিৰো হিৰোইন পোজ দিছে। কি ধুনীয়া, ইমান ধুনীয়া সাগৰখন, বৰ ধুনীয়া দেই কালাৰটো। বিচখন চাফা একদম পুৰা মানে দ বিচ হয়, এখন দ সাগৰখন মানে সেইকাৰণে বিচত ইয়াত নামিব পটককৈ নোৱাৰে, দ হয় হয়নে বাৰু? এইডোখৰ পৰাই দ মানে ইমান চেণ্ড নাই ইয়াত, মানে নামিব পৰা বিচ নহয়। বহুত ধুনীয়া। যাওঁগৈ বেলেগ কৰোঁ, আকৌ বেলেগ কৰোঁ। কি জেগা নাজানো আৰু আমি ইয়াৰ পৰা যিহেতু ক্ৰাবি গৈ আছোঁ, ফুকেটৰ পৰা যদি কোনোবাই ড্ৰাইভ কৰি ক্ৰাবিলৈ যায় তেতিয়া দেখিব আৰু জেগাটো বৰ ধুনীয়া। জোলনা আছে, মই জোলনাত অকণমান নোজোলাকৈ যাব নোৱাৰোঁৱে, আৰু জোলনাখনত যদি যাওঁ অকণমান, জোলনাখনত যদি যাওঁ ইয়াতে খালি হেৰি আছে, পৰুৱাবোৰ বহুত আছে, নপৰিলেই হ'ল আৰু। আইনাৰ হেড লগাই লৈছোঁ। ইমান গৰম নাই উঠা, কিন্তু গৰম ইমান নাই। এনেও হেৰিটো ফুকেটত থাকোঁতেও এতিয়া ইমান গৰম উঠা নাছিলে, ঠিকেই ৱেডাৰটো ঠিকেই। ৰ'দত ওলালেতো এনেও অকণমান ঘামিবই, হিউমিডিটি থাকে ন, বাকী ইমান ভকভকনীয়া গৰমটো নাই। এইফালে একদম ঢেৰ কুকুৰা আছে। আমি কিবা কেভ এটালৈ আহিছোঁ, সেই নামটো মই পঢ়ি আহিছিলোঁ, খালি পাহৰি গ'লোঁ, কিবা চাং কেভ। এইফালে আছে নেকি ভিতৰত চাগে। ৱাও, এন্ট্ৰিটো ইমান ধুনীয়া। কেভটো সঁচাকৈ মৰম লগা দেই, বহুত মানুহ আছে। আমিতো গমেই নাপাইছিলোঁ কেভটোৰ কথা, তাৰপিছত আহি থাকোঁতে ৰাস্তাতে ঘপককৈ গম পালোঁ যে কেভ এটা আছে, সেইকাৰণে সোমাই যাব লাগে ন। কেভ চেভবোৰ মোৰ এনেও ভাল লাগে বাৰু। এইফালে হাতী, আমাৰ গজাই গজা গোটেই গজা। ৱাও বিউটিফুল। এইফালে সেয়া টেম্পল। এইবোৰ নাও আছে যে, নাওবোৰ কি এইকেইটা সেইকাৰণে বহি আছে নি বাৰু ইয়াত? হয় নেকি? টিকেট ল'ব লাগিব চাগে মোৰ মতে। সেইফালে অফিচ আছিলে যে, সেইফালে এইবোৰ নাও থৈ দিছে। সেইফালে কেভৰ ভিতৰলৈ যাব পাৰি চাগে, ৰ'ব মই অকণমান চাওঁ। এইফালে যাব পাৰি। এইফালে এয়া কেভটো। বহুত আছে নেকি? ব'লা গোন্ধাইছে পাই, হেৰি এই বেট পুৰা বেট গোন্ধাইছে, বাদুলি বেটমেন ওলাই যাব ইয়াত। ভাল এই কেভ চেভবোৰ সোমাবলৈ বৰ ভাল লাগে। ইমান ঠেক দেখিছে নে? বহুত ঠেক একদম। তহঁতি যে মোৰ বচাই দেই, এনেই ওখ মানুহ। মোক এদিন কোনোবাই কমেণ্ট দিছে নহয়, মাইনা দা বেছি ওখ নে বোলে, আপুনি বেছি কটীয়া মানুহ। মই বোলো মাইনা সুধিছে তেনেকে, মোৰ ইমান দুখ লাগিছে। কটীয়া মানুহ নহয় পাই, মাইনা বেছি ওখ আকৌ। মই কি কৰিম, মই ঠিকে আছো জোখৰে। এইখিনি লাইম ষ্টন আকৌ। সেইফালৰ পৰা সোমাই এইফালে বোলে মোৰ বুকু চুকু বিষাই গ'লগৈ। মোৰ একদম মানে এনেকৈ চেপা মৰা জেগাত বহুত ভয় লাগে। এইফালে এয়া নাম মন্দিৰ। ইয়াত মানে গোটেই সেইটো বোলে কেভটোৰ ভিতৰলৈ 1 ঘণ্টা লাগিব। আমাৰ ইমান টাইম নাই, 1 ঘণ্টা যাব লাগিব, 1 ঘণ্টা আহিব লাগিব। তাৰ ভিতৰত কিবা হাতী নে কিবা এটা বনাই থোৱা আছে মানে নেচাৰেল। চাওকচোন, এয়া আমাৰ গজানন্দ। ইমান ভাল লাগে হাতীবোৰ, গোটেই হাতীয়ে হাতী। হয় নোলম এইবাৰ তোমাৰ নিচিনা। মই পাৰিলেও তোমাৰ নিচিনাটো নোৱাৰা, ভাগি পৰিব। চাওঁ ল'মা বা চাওঁ আকৌ ল'মা। এইটো ল'মা, এইটো ল'মা।
পুৰা হাতী ফেমিলি এটা বনাই থৈ দিছে বেবী 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 এয়া মামা এয়া পাপা সবোৰ ভাইক ভনীয়েকবোৰ এইটো এটা অকমানি হয় পাই মৰমে লাগে হাতীবোৰ যে সঁচাকৈ বেলেগ কিউট লাগে দেই মানে ইহঁতৰ থাইলেণ্ডৰ নেশ্যনেল এনিমেলে এলিফেণ্ট হয় ন সেইকাৰণে চবতে হাতী 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 আৰু আমি খাবলৈ সোমাইছোঁহি এতিয়া ইয়াতে ৰেষ্টুৰেণ্ট ইয়াত লিখা আছে ইণ্ডিয়ান ফুড ইফালে ইণ্ডিয়ান ফুড একো এভেইলেবল নাই চামোচা আছে শ্বপিং ৰ'ল আছে বোলে মই বোলো শ্বপিং ৰ'ল এটাকে দে আৰু বাকী মাইনাহঁতে ফ্ৰাইড ৰাইচ দি আছে মই আহিছোঁ খাবলৈ কোকোনাট ইয়াতে কোকোনাটটো কাটি পেলাই ধুনীয়াকৈ দিয়ে কোকোনাট একদম কিউট আহিছে স্মৰ্ট ভিলেজ বনাই থৈছে আমি এতিয়া আহি ক্ৰাবি পালোহি আৰু চাবলৈ আহিছোঁ এটা টেম্পল ৱাট থাম চোৱা বুলি মই দেখাই আছোঁ আপোনালোকক এইটো চাগে কেভ টেম্পল নেকি পাহাৰ এটা আছে পাহাৰটোৰ তলতে টেম্পলটো আছে আৰু ত্ৰিবেণীক প্ৰথমতে আমি গৈছিলোঁ তাই হাফ পেণ্ট লগাই আহিছিলে কাৰণে তাইক সোমাব নিদিলে এতিয়া ঘৰত পিন্ধা পেণ্টটো আকৌ উলিয়াই পেলাই পিন্ধুৱাই আহিছোঁ ভাল যে আমি লৈ আহিছিলোঁ নহ'লে আকৌ পইচা গ'লহেঁতেন ইয়াৰ পৰা কিনিব লগা হয় ল'ৰাবিলাকৰ একো নাই ল'ৰাবিলাকে হাফ পেণ্ট মইতো হাফ পেণ্ট লগাই আহিছোঁ কিন্তু ছোৱালীবিলাকে নোৱাৰে মানে থাইলেণ্ডত যি দেখিছোঁ যিমান টেম্পল আছে চবটো মানে চাইনিজ বা এনেকুৱা বুদ্ধিষ্ট টেম্পল আছে তাতে ছোৱালীবিলাকক হাফ পেণ্ট পিন্ধি বা শ্বৰ্টছ পিন্ধি পেলাই সোমাবলৈ নিদিয়ে ইয়াতে যিবিলাক টেম্পল আছে আৰু আমাৰ মালয়েছিয়াত যিবিলাক টেম্পল আছে অলমষ্ট প্ৰায় একেই কাৰণ তাতো চাইনিজ মেইনলি বুদ্ধিষ্টেই হয় আৰু সিহঁতৰ টেম্পলবিলাক এনেকুৱা কেভতে থাকে ন পাহাৰবিলাকত মানে মেইনলি পাহাৰ বা কেভ এৰিয়াবিলাকত সিহঁতি টেম্পলবিলাক বনায় তাত নাই তাতে বুদ্ধিষ্ট টেম্পলবিলাকত দিয়ে ন অকল হেৰিত নিদিয়ে বাটু কেভটোত নিদিয়ে সেইটো বাৰু আমাৰ ইণ্ডিয়ান টেম্পল হয় কিন্তু মালয়েছিয়াত থকা যিখিনি বুদ্ধিষ্ট টেম্পল আছে তাত মানে মাইকী মানুহে শ্বৰ্টছ পিন্ধি সোমাব পাৰে কিন্তু টাইগাৰ টেম্পল হয় এইটো টাইগাৰ টেম্পল মানে কিবা টাইগাৰ টেম্পল বুলি লিখা আছিলে টাইগাৰ কেভ কেভটো টাইগাৰ কেভ হয় এইফালে আছে টাইগাৰ কেভ এটা তাইক মই কৈ আছোঁ ব'লা যাওঁ বুলি চোৱা ষ্টেপটো কি ভয়ানক চোৱা না তুমি একো নহয় ভাল লাগিব ব'লা মই যাওঁ মই গৈ আহোঁ এইখিনিৰ পৰা আছে আৰু টু দ্য কেভ 90 মিটাৰ বিগ ট্ৰী 70 মিটাৰ হল 50 মিটাৰ কি আছে চাই আহোঁগৈ 90 মিটাৰ এইফালে দুটামান কিবা কিবি কেভ দেখিছোঁ এইবিলাক কেভ কি আছে এইবিলাক একো নাই আন্ধাৰ আহি আহি এইফালে বুদ্ধ মূৰ্তি আছে আৰু একো নাই যেন লাগিছে সেই মূৰ্তিটোৰ পৰা এইফালে আকৌ ৰাস্তাটো এনেকুৱা জংঘলীয়া হৈ গ'ল মোৰ মতে 50 মিটাৰত হলটো লিখা আছিলে যে সেইটো মষ্ট প্ৰবেবলি টেম্পলটোৰ কথা লিখা আছিলে আৰু এতিয়া এইফালে কেভটো থাকিব লাগে 90 মিটাৰ পূৰা জংঘলীয়া ৰাস্তা পালোহি এতিয়া কিবা আছে দেখাততো একো নাই নিচিনা লাগিছে এনেই জাষ্ট অকণমান কেভ টাইপ আৰু এইফালে পাথৰ আছে শিৱলিংগ নিচিনা এইফালে এটা পাথৰ আছে আৰু এইফালে পাথৰ এটা আছে ইয়াতে ওপৰৰ পৰা পানীও পৰি আছে মোৰ মতে পানীবিলাক ইয়াতে কোনোবাই কালেক্ট কৰিছে মানে খাবলৈ ইউজ কৰে নেকি তাৰ পৰা ইয়াৰ পৰা ওলাই আৰু এটা কেভ আছে এইফালে ইয়াতে কোনোবা টেম্পল নিচিনা লাগিছে মোৰ নামটো হৈছে tample.1200 এইফালে মূৰ্তি আছে মষ্ট প্ৰবেবলি বুদ্ধ মূৰ্তি আছে চাগে বুদ্ধদেৱৰ মূৰ্তি আছে এইফালে ধুনীয়া হয় জেগাটো এইফালেও কেভ এটা আছে বহুত সৰকিব নোৱাৰিম যেন লাগিছে এইফালে কেভটো চাই আহোঁগৈ কি আছে নহয় পিছল ইয়াৰ নামটো টাইগাৰ কেভ সম্ভৱ এই যিটো কেভ আছে বহুত ঠাই হয় সোমাব নোৱাৰি এইফালে পটককৈ
মষ্ট প্ৰবেবলি চাগে আগত কোনোবা বাঘ চাঘ আছিলে, এতিয়া নাই, সেইটো কাৰণে নামটো টাইগাৰ কেভে দি থৈছে। আগতে চাগে বাঘ চাঘ আছিলে কাৰণ চবফালে জংঘল ন, পাহাৰ জংঘল। এইফালে আগত আৰু 50 মিটাৰ গ'লে থামপ্লালাই আৰু কিবা এটা জেগা আছে। সেইফালেও টেম্পল, সৰু টেম্পল নিচিনা লাগিছে। সিহঁতি বা ক'ত গ'ল, মা আৰু বাবু। এইফালে 50 মিটাৰটো আহিলোঁ, অকণমান আগত আছে চাগে, কোনো মানুহ নাই, ভাগৰ লাগি গৈছে বগাই বগাই। সেইফালে কিবা এটা ওলাইছে আৰু এটা কেফ নিচিনা। মোৰ মতে এইফালে গৈ থাকিলে চাগে কিবা কিবি ওলাই থাকিব নেকি। সেইফালে আৰু এডাল এৰ মৰা আছে, তাৰমানে আগলৈ গৈ থাকিলে এইফালে কিবা কিবি ওলাই গৈ থাকিব যেন পাইছোঁ মই। বেছি দূৰ যাব নোৱাৰি, এইটোত কি আছে চাই ইয়াৰ পৰা যাওঁগৈ। এইটো এনেকুৱা একো নাই ইয়াতে, টেম্পল মূৰ্তি চূৰ্তি একো নাই। তাৰপিছত আছে IMIWA 50 মিটাৰ। এইফালে লিখা আছে এক্সিট, সেইটো বা ক'ত এক্সিট কৰেগৈ এতিয়া গম নাপাওঁ নহয়। মোৰ মতে যিফালেদি আহিছোঁ সেইফালেদি উভতি যোৱাই ভাল হ'ব। পূৰা জংঘল এৰিয়া, মানুহ চানুহ নাই। এতিয়া মই যে আহিলোঁ, এই সন্মুখত যিটো পাহাৰ আছে, এই পাহাৰটো ইটো ছাইডৰ পৰা মই আহিছোঁ, মানে মেইন যিটো টেম্পল, য'ত ত্ৰিবেণীক মই বহি থাকিবলৈ কৈছিলোঁ, সেই জেগাখিনি এই পাহাৰটোৰ ইটো ছাইডে। এতিয়া আকৌ গোটেই পাহাৰটো ক্ৰছ কৰি যাব লাগিব। অথনিৰ পৰা আহি জাষ্ট এটা মানুহ দেখিছোঁ, কি মানুহ চানুহ নাই ইয়াত, বাঘ চাঘ নোলালে হৈছে। আহি ভাগৰ লাগি গ'ল। পাহাৰটো ইটো ছাইডৰ পৰা উঠিলোঁ, এতিয়া আকৌ নামিবলৈ আছে, এইফালে নামি যাবলৈ আছে এতিয়া তললৈ। পূৰা ভাগৰ লাগি গৈছে, পূৰা ঘামি জামি শেষ। আহি পালোহি, সেইটো চাই পেলাই মজা লাগিলে, চাই যাব লাগিছিলে। ঢেৰ কেভ আছিলে। এতিয়া আৰু এটা আছে, বাবু গৈছে এইফালেও আছে ওপৰলৈ যাবলৈ, কিন্তু এইফালে কিমান চিৰি আছে, 1100 নে 1200। মা আধা গৈ পেলাই গুচি আহিলে। যাবা নে ব'লা, বাবু গৈ আছে, মই ভাবিছোঁ মই গৈ আহোঁ এপাক, ওপৰত কি আছে চাই আহোঁগৈ। ব'লা ব'লা, 5 কেজি কমি যাব। এই মানুহটো গৈছিলে, ই এইফালেদি এক্সিট লৈছে। সেইফালে এক্সিট আছিলে, মই ইমান কষ্ট কৰি এনেই আহিছোঁ। মই যেতিয়া ঘূৰি আহিছোঁ সেই মানুহটো মোক পাৰ হৈ গৈছে, মানে মোক সি এতিয়া এইফালেদি ওলাইছে, মই এইফালেদি ওলাইছিলোঁ। মই সেই এক্সিটটো দেখিছিলোঁ যে, মই সেইফালে এক্সিটটো চাগে মই ভাবিলোঁ চাগে এইফালে আৰু জংঘল আছে চাগে, কিবা কিবি আছে চাগে, সেইটো কাৰণে মই নগ'লোগৈ সেইফালে। মই এতিয়া সেই ওপৰটো চাই আহোঁ কি এটা। এইফালে ওপৰত 1200টা ষ্টেপ যাব লাগিব, তাৰপিছত ওপৰত কিবা আছে, চাই আহোঁগৈ গৈ কি আছে। বাবু গৈ চাগে পালেগৈ অলৰেডি। চব মানুহ কাপোৰ কানি খুলি নামি আহিছে গৰমত। গৈ ফাটি গৈছে, পূৰা ওখ, বহুত জোৰ লাগে ভৰিছে, উঠি ফাটি গৈছে। ইমানখিনি ওপৰলৈ আহিলোঁ আৰু যাবলৈ আছে, পূৰা চিধা চিধা, পূৰা 1200টা ষ্টেয়াৰ্ছ আছে। ভৰি বিষাই কিবা হৈ গৈছে। আহি অৱস্থা বেয়া হৈ গৈছে, ঘামি জামি খতম। টোটেল 1200 মান আছে ষ্টেপছ, মই চাগে এতিয়ালৈকে 850 মান আহিছোঁ। ইমানখিনি ওপৰত পালোহি মই। বাবু ওপৰতে আছে এতিয়া, মাহঁত তলত বহি আছে। মই বাবুক কৈছোঁ ৰখিবৰ কাৰণে ওপৰতে, ফোন কৰি পেলাই। সি ৰখি আছে, সি অলৰেডি পালেগৈ। তাৰপিছত গৈ পেলাই অকণমান দেৰি বহিম, তাৰপিছত একেলগে আমি দুয়োটা নামি আহিম। এইটো মানে বহুত হাৰ্ড, 1200 মান ষ্টেয়াৰ্ছ আছে আৰু পূৰা খাৰা, মানে 40-50টা মান উঠাৰ পিছত এনেকুৱা লাগে ভৰিটোৱে মানে পূৰা টানি ধৰে। কোনোমতে মই 800-850 পাইছোঁহি, কিন্তু ঘামি পূৰা অৱস্থা বেয়া আৰু পূৰা ৰঙা, এনেকুৱা লাগিছে ব্লাড প্ৰেছাৰ হাই হৈ যোৱা নিচিনা। ষ্টেয়াৰ্ছবিলাক চব কিমান খাৰা, মানে বহুত খাৰা। ওপৰত আহি পালোহি, বাবু আহি বহি আছে। ওপৰৰ পৰা ভিউটো ধুনীয়া হয়। আমি বহুত ওপৰত আহিলোঁ, কমচে কম 1250 ষ্টেয়াৰ্ছ হয়, কিন্তু 1250 হ'লেও মানে ষ্টেয়াৰ্ছবিলাক বহুত ওখ, মানে আমি অলমষ্ট ডাবল আহিছোঁ ন, 2000 ওপৰত আহিছোঁ ক'বলৈ গ'লে। কিন্তু ৱৰ্থ হয় ইয়াত আহি পেলাই, ধুনীয়া ভিউ। আৰু সেইফালে বুদ্ধা ষ্টেচু আছে বোলে, মই চাওঁগৈ, এতিয়া চোৱা নাই, পানী খাই লওঁ অকণমান।
কণ্টিনিউৱাছলি যদি আপোনালোকে উঠে এইটোত কেতিয়াবা যদি আহে এৰাউণ্ড হাফ এন আৱাৰটো লাগি যাব ওপৰত পাওঁতে। কণ্টিনিউছ আহিলে ৰখি ৰখি আহিলে বহুত দেৰি লাগিব। অঁ ওপৰত আহি পেলাই ইয়াতে বুদ্ধিষ্ট টেম্পল, এইফালে বুদ্ধ আছে ওখ মূৰ্তি, এইফালে গোটেই ক্ৰাবি, সেইফালে সাগৰখনো দেখা পায়, এইখন সাগৰ। ভিউটো কি ধুনীয়া, চব ফালে পাহাৰ। আমি পূৰা মানে টেম্পলটো পূৰা পাহাৰ এটা ওপৰত আছে, সেই ফ্ৰণ্টৰ পাহাৰটো ওপৰতখিনি পূৰা আমাৰ লেভেলত আছে। এতিয়া আমি যাবলৈ লৈছোঁ তললৈ, কিন্তু উঠি আহোঁতে গম পোৱা নাছিলোঁ মানে পূৰা ষ্টিপ হয় এইটো। উঠি আহোঁতে ইমান গম পোৱা নাছিলোঁ, কিন্তু নামি যাওঁতে এনেকুৱা লাগিছে মানে তললৈ মানে গৈ থাকোঁতে মূৰটো ঘূৰাই গৈছে। নামিবলৈও ইমান ইজি নহয়। নামি আহোঁতে আমি পটাপট নামি আহি আছোঁ, কিন্তু উঠাখিনিৰ অৱস্থা বেয়া হৈ গৈছে। এটা এটা ষ্টেপ কিমান ওখ ওখ চব। মানুহ দুটামান গৈছে এতিয়া, ছোৱালী দুজনীমান চুঁচৰি গৈছে সিহঁতি। আমি আহি পালোঁহি, বাবুৱে মই মাহঁতক কৈছোঁ এক্সপিৰিয়েঞ্চটো। এইটোতো তুমি মানে লাইফত নোৱাৰা, 10টা জনম ল'ব লাগিব তুমি, 10টা জনম ল'লে পাৰিবা তুমি। বহুত এইটো বহুত ষ্টিপ হয়, মানে তোমাৰ এনেকুৱা লাগিব এটা সময়ত তোমাৰ লাংছটো ফুলি পেলাই ওলাইছে এনেকুৱা লাগিছে। মানে এটা ভাল মানুহবোৰে তাৰমানে চব অকণমান আছে মানে চবেই উৎসাহ দি আছে আৰু সেইটো কাৰণে গুড লাক ক্লাবছ বজাই তাতে, সেইটো কাৰণে চবেই মানে কৰিছে আৰু চবেই মানে এইটোৱে সিটোক এনকাৰেজ কৰি গৈ আছে আৰু সেইকাৰণে ভাল চিয়াৰ আপ কৰি থাকে মানুহখিনিয়ে, ভাল লাগে। তোমালোকে নোৱাৰা এইটো। পাপাই মইতো পাৰিলোহেঁতেন, তোমালোকে পাপাই পাৰিব, মায়ে তুমি নোৱাৰা। পাপাই মই পাৰিলোহেঁতেন, মাহঁতে কোনো নোৱাৰে। সেইটো নেকি সেইটো কি পাপাই মই ক'লেও বহি যি থাকিলে বহিয়ে থাকিলোঁ। আমি আহি থাকোঁতে ক্ৰাবি কিবা ভিউ পইণ্ট এটা পালোঁহি। ইয়াতে চব মানুহ চাওকচোন কি ধুনীয়া ভিউ পইণ্ট, ৱাও ইমান মজা লাগিছে। এইফালে গোটেই মেনগ্ৰোভ ফৰেষ্ট হয়, চব মেনগ্ৰোভ ফৰেষ্ট। ইফালে ক্ৰেব এটা আছে, ইয়াতে খুব ফটো উঠিছে মানুহে।